নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ মাৰুতি ভান এখন লৈ আহিছোঁ। মাৰুতি অমনি 2019 চনৰ গাড়ী হয়। চাব পাৰে গাড়ীখন খুবেই ধুনীয়া হৈ আছে, কণ্ডিশ্যনটো বহুত ভাল হৈ আছে গাড়ীখনৰ। গোলাঘাট নাম্বাৰ গাড়ী, ব্লু কালাৰত হয় গাড়ীখন। চাব পাৰে ক'তো পচা পচি নাই, এক্সিডেণ্টেল গাড়ী নহয় এখন। ভানৰ বিশেষকৈ ফ্ল'ৰটো পচে, চাব পাৰে ফ্ল'ৰ ধুনীয়া হৈ আছে। যদি কোনোবাই এখন ল'ব বিচাৰে স্ক্ৰীণত নাম্বাৰ দি দিম, কণ্টেক্ট কৰিব পাৰিব। গাড়ীখন ফাৰ্ষ্ট অ'নাৰে হয়, ছিট কভাৰ নতুন, মেট নতুন, গোটেইখিনি কাম সৰু সুৰা যি কাম আছে কৰাই থোৱা আছে গাড়ীখনত। চাব পাৰে বাকী গাড়ী পচা পচি ক'তো নাই, 19 চনৰ মডেল যিহেতু। যদি কোনোবাই ল'ব বিচাৰে স্ক্ৰীণত নাম্বাৰ দি দিম, কণ্টেক্ট কৰিব। আৰু গাড়ীখনৰ দাম হৈ যাব 2,25,000 টকা। যদি কোনোবাই ল'ব বিচাৰে কণ্টেক্ট কৰিব। নেম ট্ৰেন্সফাৰ সহ কৰি দিয়া হ'ব 2,25,000 টকাত। ইঞ্চুৰেঞ্চ পলিউশ্যন চব আপডেট কৰি ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। ভালদৰে গাড়ীখন চাই লওক, দেখাই দিছোঁ এবাৰ। কোনো এক্সিডেণ্টেল নহয়। আৰু মাৰুতি ভান স্কুল ডিউটি বা তেনেকুৱা কমাৰ্চিয়েল ইউজৰ কাৰণেও ইউজ কৰে বেছিকৈ। কোনোবাই যদি ভাড়া মাৰিমো ভাবিছে এইখন গাড়ী ল'ব পাৰে। ৰিফাইনেন্সো হৈ যাব যদি কৰাম ভাবে। ধুনীয়াকৈ এবাৰ গাড়ীখন দেখাই দিছোঁ আপোনালোকক, চাই লওক। ইঞ্জিনো কোনো আজিলৈকে ইঞ্জিনৰ কাম একো কৰোৱা হোৱা নাই, পূৰা চিল ইঞ্জিন আছে। চাব পাৰে, ভালকৈ দেখাইছোঁ গাড়ীখন। পূৰা লুকছত আছে আৰু গাড়ীখন। যদি কোনোবাই ল'ব বিচাৰে কণ্টেক্ট কৰিব পাৰিব।